হাই গাইজ নমস্কাৰ। আৰু আজি মই আছোঁ নাহলীয়া হিন্দী স্কুলৰ খেলপথাৰত। আৰু আজি মই ইয়াত যিহেতু গম পাওঁ যে নাহলীয়া একাডেমি আজি ফুটবল খেলি আছে আৰু ফুটবল প্ৰশিক্ষণ লৈ আছে, মই তাৰ কিছু দৃশ্যাংশ দেখাবৰ কাৰণে মই আজি ইয়াত উপস্থিত হ'লোহি। আৰু বৰ সুন্দৰভাৱে এইখিনি পদক্ষেপ লৈছে। যিসকলে পদক্ষেপ লৈছে সেইসকলক মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ষ্টাৰ্ট কৰাৰ আগতে মোৰ চেনেলটো যদি কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অকল ল'ৰাই নহয়, আমাৰ মাজত ছোৱালী যিসকল খেলি আছে আৰু ছোৱালীক প্ৰশিক্ষণ দি আছে আমাৰ মাজত আছে, মই দেখাই আছোঁ। আৰু ছোৱালীসকল হয়তো খুব ধুনীয়া সুন্দৰ হাৰ্ডৱৰ্ক হয় প্ৰেক্টিছ, যদিও আজি সিহঁতে ধুনীয়া প্ৰেক্টিছ কৰি আছে। ইয়াত একেবাৰে সৰুৰ পৰা ডাঙৰলৈকে আছে। আৰু আজি মই সৰুখিনিক চাই আছোঁ। এতিয়া বৰ্তমান সৰুখিনি আমাৰ মাজতে আছে আৰু যি প্ৰশিক্ষণ দিবলগীয়া আছে আমাৰ লগত ছাৰো আছে আৰু প্ৰশিক্ষণ দি আছে। গতিকে মই দেখাব বিচাৰিছোঁ যে আমাৰ এই সৰু সৰু যি কণ ল'ৰা ছোৱালী যিবিলাক আছে, সিহঁতি আমাৰ দেশৰ ভৱিষ্যত, আমি জানো।
আমাৰ মাজত ছাৰ উপস্থিত আছে আৰু তেখেতে হয়তো দুলীয়াজানৰ পৰা আহিছে আৰু তেখেতে প্ৰশিক্ষক হিচাপে আজি যিখিনি ল'ৰাক আজি প্ৰশিক্ষণ দি আছে তো বেচিক্সত কি কি শিকাই আছে তাৰ ওপৰতে মই জানিবৰ কাৰণে আজি উপস্থিত হৈছোঁ নাহলীয়া হিন্দী স্কুলত। তো ছাৰ নমস্কাৰ। মই আজি আপোনাক ইয়াত লগ পাই খুবেই আনন্দিত হৈছোঁ কাৰণ ল'ৰা ছোৱালী আণ্ডাৰ 19ত খেলি যদি আজি ইয়াত এটা ফল পাওঁ তেতিয়াহ'লে গৌৰৱান্বিত হ'ম। গতিকে আজি আপুনি ইয়াত বেচিক্সত কি কি শিকাই আছে? মই আজি মোৰ প্ৰায় 2 মাহ হৈ গ'ল ইয়াত। হয়। 2 মাহৰ পিছত মই চাইছোঁ পাৰ্টিকুলাৰ কেইটামান ল'ৰা ডেভেলপ হৈছে, হয়, ইম্প্ৰুভ কৰিছে। হয়, আজি নাহলীয়া ফুটবল একাডেমীটো আজি প্ৰায় 3 মাহমান হৈছে হয়, এইটো গঠন হোৱা। হয়, আৰু যিকেইজন ল'ৰাই এই নাহলীয়া একাডেমীটো গঠন কৰিছে তেওঁলোকে বহুতখিনি উৎসাহ দিছে হয়, ৰাইজসকলকো, হয়, ল'ৰা ছোৱালীবিলাকো, হয়, আৰু তেনেকৈ ল'ৰা ছোৱালীবিলাক ওলাইও আহিছে। হয়, আৰু বিশেষকৈ এতিয়া ঠাণ্ডা ছিজন আজিতো প্ৰায় কমেই, হয়, এনেতো আমাৰ 100ৰ ওচৰা-ওচৰি ল'ৰা ছোৱালী আছে। হয়, আৰু বেচিকেলি এটা ফুটবল প্লেয়াৰ হ'বলৈ হ'লে ফুটবল প্ৰেক্টিচটো বেছি কৰিব লাগে। হয়, পূৰা হাৰ্ডৱৰ্কটোতো পূৰা এচেঞ্চিয়েল। হয়, এটা প্লেয়াৰ বনিবলৈ হ'লে বহু হাৰ্ডৱৰ্ক কৰিব লাগিব। হয়, অকল পাৰ্টিকুলাৰ এজন কোচে এটা প্লেয়াৰ বনাই দিব, হয়, লেকিন নিজৰো এটা প্ৰচেষ্টা লাগিব, হয়, নিজৰ প্ৰচেষ্টাটো লাগিব। হয়, এই প্ৰচেষ্টাৰ ফলতে এটা প্লেয়াৰে মানে ভাল প্লেয়াৰ হ'বলৈ সক্ষম হ'ব। চেষ্টা হয়। হয়, হয়, থেংক ইউ ছাৰ, থেংক ইউ, ধন্যবাদ। নাহলীয়া হিন্দী স্কুল খেলপথাৰত আহি কিনে এইটোৱে ভাল লাগিলে যে এই ল'ৰা ছোৱালীখিনি যিখিনি উঠি অহা ল'ৰা ছোৱালীখিনি যিখিনি আজি ফুটবল প্ৰেক্টিছ কৰি আছে ইয়াত, আৰু এই প্ৰেক্টিছ কৰোঁতে হয়তো বহুত হাৰ্ড হৈছে, কিন্তু হাৰ্ড হ'লেও যিহেতু নিজৰ ভৱিষ্যতৰ কাৰণে নিজেই আজি যদি তেখেতসকলে আজি ইয়াত আহি কিনে যদি ফুটবল প্ৰেক্টিছ কৰি আছে, প্ৰশিক্ষণ লৈ আছে, আৰু সিহঁতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। লগতে যদি হাৰ্ডৱৰ্ক হয় বুলি আৰু যদি খেলখন যদি এৰি দিয়ে, মোৰ ফালৰ পৰা এটা অনুৰোধ থাকিব যে যদি হাৰ্ডৱৰ্ক কৰা হয় তেতিয়াহ'লে তাৰো ফল পোৱা যায়। এই চেনেলৰ যোগেদি মই সকলোকে অসমবাসীকে জনাব বিচাৰোঁ যে আমাৰ যিসকল ল'ৰা ছোৱালী আছে সিহঁতেও যাতে এই প্ৰশিক্ষণ যদি ল'ব বিচাৰে তেতিয়াহ'লে নিজৰ নিজৰ জেগাত ল'ব পাৰিব। জয় হিন্দ, জয় আই অসম।